আৰে তোৰ নাম কি মই মুড হয় নমস্কাৰ গাইজ মোৰ মাইকীটো মানে মাথাটো অকণ গৰম আছে মোক সদায় ঘৰৰ কাম কৰায় আৰু যেতিয়া মই নকৰোঁ বুলি কওঁ তেতিয়া বাহনি লৈ পেলাই দৌৰাই সেইটো কাৰণে মই সদায় ঘৰটো চাফা কৰি পেলাই ৰাখোঁ মই নিজৰ মাইকীক ভাল কৰিবৰ কাৰণে এটা মন্ত্ৰ শিকিছোঁ ওম চাহা বান্দৰৰ দেহা বান্দৰৰ কটিত তাই বাহা আমি গাঁৱৰ মদাহী আমি ৰাজ্য মদাহী চব উল্টাই খাব খোজো নিচলাগিনি আমি ৰাজ্য মদাহী আমি গাঁৱৰ মদাহী नाम क्या है तेरा? নগেন ৰূপা জাঙিয়া 236 ৰূপা জাঙিয়া 236 ৰূপা জাঙিয়া 236 বোলে এইটো কিন্তু মোৰ জাঙিয়াহে নাম দেখোন इसमें चौंकने की बात नहीं है विक्रम साहब, पर उसे মোৰ জাঙিয়া নামটো কেনেকৈ জানে তই যেতিয়া জাঙিয়া খুলি পেলাই সিহঁতৰ পথাৰত হাগিব গৈছিল তাত চিচি কেমেৰা লগাই থোৱা আছিল অঁ মই তাতে তাক দেখিলোঁ বিৰি 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 মই দেউতাৰ পৰা খুজিছিলোঁ আৰু দেউতাই মোক মাৰি মাৰি পেলাই মোৰেই বিৰি বনাই দিলে তই জান মই যেন বিচনাত মুতে বুলিকে और नहीं तो क्या আপুনি যেতিয়া গেলা খায় তেতিয়া আপোনাৰ হাগা ওলায় মানে আপোনাৰ হাগনি বেমাৰ আছে একদম সঁচা শুন ভাই তই যদি মেলাত যাওঁ তেনেহ'লে 100 বাৰ পাতিব লাগিব তেতিয়া মেলাত লৈ যাম ক'তে যাবি নলওঁ আৰে চকুৰে নেদেখা কাণেৰে নুশুনা আৰে মোৰ গাৰ্লফ্ৰেণ্ডটো কোনোবা নলাত পেলাই দিলে তহঁতে বচাব পাৰ যদি মই 1 বটল দি দিম সন্ধিয়ালে মই যাম বাহুবলী তই যদি দেৱসেনাক লগ ধৰিব যাওঁ তেনেহ'লে চাইকেলত যাব লাগিব কাৰণ BMW তেল নাই ই যেতিয়া আদালতত আহিছে তেতিয়াৰ পৰা আদালতত পাতি পাতি গোন্ধ কৰি দিছেগৈ সেইটো কাৰণে মই ভাবোঁ চবকে এখন মাস্ক দি দে পইচাটো কি তোৰ বাপে দিব নেকি বহি যাওঁ চুপ सॉरी योर ऑनर